কোনো এখন ঠাইত এজন সদাগৰ আছিল। সেই সদাগৰৰ দুজন ঘৈণীয়েক আছিল। তাৰে এজনী ঘৈণীয়েকৰ মৃত্যু হয়, আনজনীৰ কোনো সন্তান সন্ততি নাছিল। কিন্তু সেই মৃত্যু হোৱাৰ জনীৰে এজনী ছোৱালী আছিল। সেই ছোৱালীজনীৰ নাম হ'ল তেজীমলা। তেজীমলা, তেজীমলা, ক'ত গলি তই? এয়া তেজীমলাৰ সখী, বৰ ভাল বান্ধৱী দুয়ো। সৰুতে সদাগৰ দেউতাকে দুয়োকো সখী বন্ধাই দিছিল আৰু তেতিয়াৰ পৰা যে দুয়ো ভনীৰ নিচিনাকৈ থাকিছিল। সখী, তুমি আহিলা? কোৱাচোন কিয় বা আহিলা আজি বহু দিনৰ মূৰত? সখী, তোমাক এটা নিমন্ত্ৰণ দিয়াৰ নিমিত্তেহে আহিলো। মোৰ বিয়া অহা বহাগত, গ'লে ভাল পাম কিন্তু। এই সখী, ক'ব লাগেনে তোমাৰ বিয়া আৰু মই নাযাম? কইনা জানো মই ধৰিব নালাগিব? কইনাটো তুমিয়ে ধৰিব লাগিব, কিন্তু বিয়াৰ 5-6 দিন আগতে যাবা, অৰ্থাৎ শ্ৰাদ্ধ হোৱাৰ আগদিনাতে যাবা দেই। নিশ্চয় সখী, নিশ্চয়। পিছে তুমি বহা, মই তোমালৈ চাহ কৰোঁগৈ। নাই নাই সখী, মই নাখাওঁ। মই আৰু কাম আছে ঘৰত, আৰু অইন মানুহকো নিমন্ত্ৰণ দিব লাগিব নহয়। পোনপ্ৰথমে তোমাৰ ঘৰতে নিমন্ত্ৰণ দিলোঁ, আৰু মই খায়েই আহিছোঁ। তুমি বুজিছা নহয়, বেয়া নাপাবা। পিছে তোমাৰ মা আৰু দেউতা ক'ত গ'ল? দেউতা হাতলৈ গৈছে, আৰু মা ক'ত বা আছে জানো, মই কম দিয়া সখী। তেনেহ'লে তুমি সদাগৰ দেউতা আৰু মাক ক'বাগৈ। মই এতিয়া যাওঁ দিয়া, মোৰ যথেষ্ট মানুহ মাতিবলৈ আছে। বাৰু। যোৱা সখী যোৱা, মই অলপ কাম কৰোঁগৈ, নহ'লে মাহীয়ে গালিহে খাব। এই তেজীমলাতে দিনৰ দিনটো ঘূৰি ফুৰাৰ বাহিৰে বেলেগ আৰু একো কাম নাই। মোৰ সখী ছোৱালীক মই জানো ইমান মৰম এই তেজীমলাৰ দেউতাকৰ বাবে কি মই তাইক ইমান মৰম দেখুওৱাৰ ভাও ধৰি আছোঁ। এনেকৈ তাইক মই চকুৰ কোণাৰে দেখিব নোৱাৰোঁ। আজি বোলে বেপাৰ যাব, দি আছোঁ বাপেকে। বাপেক যোৱাৰ পিছত মাহী মাকৰ মৰম কেনেকুৱা চিনি পাই লৈ তেজীমলা। হেৰা, কিবা ভাবি আছা হ'বলা? মই এমাহ মানৰ বাবে বেপাৰলৈ যাম, তুমি তেজীমলাক চাবা। হেৰি, আপুনি বাৰু এইবোৰ কথা মোক ক'ব লাগেনে? তেজীক বাৰু মই কেলে নাচাম? তাই মোৰ সতিনীৰ ছোৱালী হ'লেও নিজৰ ছোৱালী নহয় জানো? হেৰা তেজীমলাৰ মা, মোৰ বিশ্বাস আছে তোমাৰ প্ৰতি, তথাপিও কৈছো দিয়াচোন, নিজৰ ছোৱালী দেখি। বাৰু বঙাহৰি, আপুনি চিন্তা নকৰিব। তেজীমলাক মই মহা সুখত ৰাণীৰ নিচিনাকৈ ৰাখিম বঙাহৰি। সেয়াতো ভালৰ কথা, তথাপিও কৈ গৈছো, সৰুতে মাক ঢুকালে, মাক হিচাপে তুমি চাবা, আৰু মই জনাত তুমিওতো ইমান বেয়া নহয়। বঙাহৰি ৰ'ব, আপুনি মোৰ মিছাতে ইমান প্ৰশংসা কৰিছে। মই তেজীমলাক মাতি দিওঁ। তেজীমলা, তেজীমলা, অ' মা, দেউতাৰে মাতিছে আহচোন। অ' মা, তেজী, ফোনটো আহ বাচা, মই তোক বহুত দিন দেখা নাপাম। গৈছো পিতাই। কোৱা পিতাই, তুমি মোক কিয় মাতিছিলা? বাচা, তই ভালদৰে থাকিবি মাহীয়াৰ লগত। মই এমাহ মানৰ কাৰণে বেপাৰলৈ যাম, বুজিছ নহয়? বুজিছো পিতা, তুমি চিন্তা নকৰিবা। তুমি গৈ তাত ভালদৰে থাকিবা, আমাৰ ঘৰৰ প্ৰতি মন দি নাথাকিবা। মা আৰু মই সুখতে থাকিম দিয়া, আৰু মায়েতো মোক বহুত মৰম কৰে। মই জানো আই, সেয়েহে তোক ক'লো, আৰু মাৰো জীয়াৰে ভালদৰে থাকিবি। মই এতিয়া আহো দে। পিতাই, তুমি ক'ত গম পাবানো? মাহীয়ে তুমি নহ'লে মোক যিমান অত্যাচাৰ কৰে, কিন্তু তোমাৰ অন্তৰত আঘাত পোৱা বুলি, আৰু তোমাৰ আৰু মাহীৰ সংসাৰখন ভাঙি যায় বুলি
মই এইবোৰ কথা ক'লে দিলে কোৱা নাই আৰু পিছলৈও নকওঁ। আপুনি কি ভাবিছে? আপোনাৰ প্ৰথম পত্নীৰ ছোৱালী অৰ্থাৎ মোৰ সতিনীৰ ছোৱালী মই মৰম কৰিম। বাৰু মই আহোঁ দিয়া। এনেদৰে দেউতাক যোৱাৰ কিছুদিন পিছত তেজীমলাই অকলে অকলে ঘৰতে বহি আছিল। তেতিয়া মাহীমা আহি ঐ কুলক্ষণী, মই যে ঘৰৰ সকলো কাম কৰি আছো, তই কি ইয়াত আৰামত বহি আছ? বাপেৰে গল বুলি বেছি আনন্দ নাপাবি, পাহৰি নাযাবি মই তোৰ কেৱল মাহী আইহে। যা এতিয়া, কি ভেবা লাগি চাই আছ? যা ঘৰৰ কামবোৰ কৰগৈ। তেজীমলাই কিন্তু মাহীমাকৰ কথাত কোনোদিনেই আপত্তি বা মুখে মুখে তৰ্ক কৰা নাছিল। মাহীমাকে যি কৈছিল তাই সেয়াই শুনি গৈছিল আৰু মাহী আইক তাই যথেষ্ট ভয়ো কৰিছিল, ভয়ৰ লগতে সন্মানো কৰিছিল। সেয়েহে মাহীমাকৰ মুখে মুখে তেওঁ অলপো উত্তৰ দিব পৰা নাছিল আৰু উত্তৰ দিলে মাহীমাকে তাইক কঠোৰ শাস্তি বিহিত কৰিছিল। এতিয়া যিহেতু বাপেক কৈছে, সকলো কাম এই তেজীমলাকে কৰিবলৈ দিব লাগিব, নহ'লে কেনেকৈ হ'ব? মই এইকেইদিন ৰাজ ৰাণীৰ নিচিনাকৈ থাকিব লাগিব। মাহীয়ে বহি আছা? নাই, চোতালৰ মাজ মজিয়াত মই নাচি আছো। নাচিবি নেকি তই? কুলক্ষণী, দেখা নাই মই বহি থকা? নহয়, এনেই সুধিছো মাহী আই। মাহী আই, তোমাক এটা কথা ক'বলৈহে আহিলো মই। কি বা কথা? তইতো সদায় কথা কৈ থাক। কি বা? মাহী আই, মোৰ সখীৰ বিয়া। তাতে মই কি কৰিব লাগে? তোৰ সখীয়াৰৰ বিয়া যাবি, এনেওতো মোক ক'ৰবাত সুধি যাওঁনে? নহয় মানে, বিয়াত পিন্ধি যাবলৈ মোৰ ভাল কাপোৰ এযোৰো নাই। যদি তোমাৰ আছে দিবানে? মোৰ কাপোৰ আৰু ক'ত থাকিব? আছে নেকি? বাপেৰে যিযোৰহে কাপোৰ দিছিল বিয়াত, সেইবোৰ কাপোৰটো এতিয়া কামেই নাই। কাপোৰ নাই বুলি ক'লো যে? নহয়, কাপোৰ থকা বুলি ক'ব লাগিব। এই কাপোৰৰ জহতে এইকো মই এটা ভাল শিক্ষা তথা শাস্তি দিব লাগিব। সদাগৰ আহি নাপাওঁতে বেপাৰৰ পৰা। বাৰু হ'ব দিয়া, নাই যদি মই সখীৰে কাপোৰ এযোৰ পিন্ধিম আৰু। এই নহয়, মানে তেজা কি জান? বাপেৰে এযোৰ কাপোৰহে দিছিল আৰু মই ঘৰৰ পৰা আনিছিলো নহয় পাটৰ কাপোৰ। তোক সেইযোৰেৰে বেছ শুৱনি লাগিব, তই সেইযোৰে পিন্ধি যাবি অ' আই। কি সঁচা? তেনেহ'লে ঠিকেই আছে দিয়া, মই কালি তোমাৰ কাপোৰযোৰ লৈ বিয়াত ৰাতিপুৱাই ওলামগৈ। বাৰু যাবি দে। এনেকৈ দুয়ো কথা পাতি আছিল। তেজীমলাই কিন্তু মাকৰ কাপুৰীয়া কথাষাৰ বুজি নাপালে। মাকৰ সেই স্বাৰ্থপৰ মৰমৰ মাজতো যে কিবা নহয় কিবা এটা ষড়যন্ত্ৰ লুকাই আছে, তাই সেই কথা গমেই পোৱা নাছিল। আৰু তেনেকৈ পিছদিনাখন তেজীমলাই মাকৰ পৰাই পাটৰ কাপোৰযোৰ লৈ বিয়া ঘৰ পালেহি। সখী আহি পালা? পালো দিয়া সখী। আহা আহা, জোৰণ আহি পাবহি এতিয়া। বলা। এনেকৈ জোৰাণৰ দিনটো যায় যেনি তেনি। আৰু ইয়াৰ পিছত বিয়াৰ দিনা ৰাতিপুৱা যেতিয়া তেজীমলাই কাপোৰ পিন্ধিবলৈ লয়, তেজীমলাই যেতিয়া আহি দেখা পায় তাইৰ কাপোৰযোৰ ফুটি কুটি আঙঠাৰে পৰি আছে, আৰু তেতিয়া ভয় খাই লগালগ তাই সখীয়েকক মাতিবলৈ গ'ল আৰু সখীয়েকৰ লগত পুনৰ সেই ঠাইলৈ আহিল দেখুৱাব কাপোৰখন। এয়া কেনেকৈ হয়? মোৰ মাহীয়ে কাপোৰযোৰ এনেকৈ নিগনিয়ে আঙঠাৰি কুটি শেষ কৰি পেলাল। সখী, আজি বিয়াৰ দিনাখন কন্দা কটাবোৰ নকৰিবা। মোৰ এযোৰ ধুনীয়া পাটৰ কাপোৰ আছে, তুমি সেইযোৰেৰে পিন্ধি বিয়াত থাকিবা দিয়া। আৰু দুখ নকৰিবা,
মাহীয়েক বাৰু মই বুজাম, তোমাক গালি নাপাৰে। সখী, তুমি নুবুজিবা মোৰ মাহীয়েক কেনে প্ৰকৃতিৰ লোক, যিমান অত্যাচাৰ কৰে। এতিয়া পিতাও ঘৰত নাই। তুমি নুবুজিবা সখী, নুবুজিবা। আহা সখী, তুমিও এতিয়া কেঁচুৱা লেখীয়া হৈ আছা নেকি? আজি বিয়াৰ মাজত এনেকুৱা কান্দোনবোৰ শুনিলে মানুহে জানো আচৰিত নহ'বনে? গতিকে তুমি মনে মনে থাকা। মই কৈছো নহয় মাহীয়েক বুজাম, আৰু তুমি এনেকৈ দুখত থাকিলে মোৰ আজি বিয়াৰ দিনা জানো দুখ নালাগিব? বাৰু হ'ব দিয়া সখী, তুমি বাৰু মাহীয়েক বুজাবা। মোক কি শাস্তিৰে মই ক'ব নোৱাৰো। প্ৰথমেই কোৱা হৈছিল মাহীয়েকৰ মৰমত যে কিবা নহয় কিবা ষড়যন্ত্ৰ লুকাই আছে, আৰু সেয়া ষড়যন্ত্ৰই এই কাপোৰযোৰৰ হুবহু প্ৰমাণ। এই কাপোৰত মাহীয়ে নিজেই তাইক বদনামী কৰিবলৈ আৰু তাইক শাস্তি দিয়াৰ নিমিত্তেহে এই কাপোৰযোৰত নিগনি আৰু গৰম আঙঠা সোমাই দিছিল। তেতিয়াহে তাই আনৰ চকুত বেয়া হ'ব, আৰু বিয়াখন শেষ হ'লত তেজীমলাই ঘৰলৈ যায় ভয়ে ভয়ে। আহি পালি কুলক্ষণী? পালো। দে মোক এতিয়া কাপোৰযোৰ দে। তই বা ক'ত কি কৰিলি কাপোৰযোৰ? নে লেতেৰাই কৰিলি? দে এতিয়া। মাহী আই, কাপোৰযোৰ দেখোন ফাটিছে। কাপোৰযোৰ ফটালি কুলক্ষণী? মই জানিছিলোৱে তই যে কিবা নহয় কিবা এটা অঘটন কৰিবি, সেইটো আগতে জানিছিল। হে ভগৱান, মই এতিয়া কতে মৰো। কাপোৰযোৰত দেখোন আঙুঠাই পৰি আছে আৰু নিগনিও ফুটি আছে। এইবোৰ জানো তুমি দিওঁতে আছিল মাহীয়াই? খোলা নাছিলি? মোক এইবোৰ কষ্ট কৰিবলৈ শিকাই দিয়া। পাৰ যদি ক, মই এই কাপোৰযোৰত এইবোৰ সোমাই দিছো। নাই মাহীয়াই, তোমাক কোৱাৰ মোৰ এয়া উদ্দেশ্য নাছিল। তোক আজি মই আৰু মোক নামাৰিবা মাহীয়াই, বহুত বিষাইছে গাটো। গা বিষাইছে? হা? বল ঢেঁকীশালত ধান বানিব বল। কাম নকৰাকে খাবলৈ আহিছে, বল কাম কৰগৈ। এনেকৈ মাহীমাকে তাই ঢেঁকীশাললৈ লৈ যায়, আৰু তাতেই তাই শাস্তি বিহিত কৰিবলৈ লৈ যায়। এনেদৰে তেজীমলা মাহীমাকে ঢেঁকীৰ কাষলৈ ধান বানিবলৈ লৈ যায়। তেজীমলাই বুজি পোৱা নাছিল মাকৰ কূটনীতিমূলক বুদ্ধি। মাকে যে তাইক মৃত্যুদণ্ড বিহা দিবৰ কাৰণেহে ঢেঁকীৰ কাষলৈ লৈ যোৱা হৈছিল। মাহীয়ে, হাত দুখন বৰ বিষাইছে। বেয়া নোপোৱা যদি আজি নহ'লে ধান নাবানো দিয়া, কাইলৈ বিষ ভাল পালে বানিম। চুপ! মই যি কৈছো সেয়াই হ'ব। ধান বানি থাক, আৰু কিবা তেৰি বেকাৰী কৰে তোক এইডালৰ কোবাই মূৰাটো ভাঙি পেলাম। কি লাহে লাহে ঠেকি বৰাই আছ? এতিয়া হাতখনেৰে বৰাই দে। কুলক্ষণী, ইমানকৈ চিঞৰিব নালাগে। এখন সেই হাত খুন্দা গৈছে, বাকীখন হাত আছে নহয়, সেইখন হাতেৰে ধান বঢ়াই দে। এইখন হাতো গ'ল মোৰ। হ'ব, ভৰিখন আছে নহয়, এখন ভৰিৰে ধান বঢ়া। মাহীয়ে, মই বিষত থাকিব পৰা নাই। হ'ব, এইবোৰ বাহানা নুশুনো তোৰ, যি কৈছো সেই শুন। এনেদৰে প্ৰথমখন ভৰি খুন্দাৰ পিছত দ্বিতীয়খন ভৰিও তেনেদৰেই আগবঢ়াই দিয়ে, আৰু সেইখন ভৰিও তেনেদৰে ঢেঁকীৰ চাবত খুন্দা যায়। তাৰ পিছত মাহীমাকে তাইক মূৰটো ঢেঁকীৰ আগত আগবঢ়াই দিবলৈ দিয়ে। এই মৰিল নেকি? এনেকৈ তাই তেজীক ঢেঁকীশালৰ পিছপিনে
কুটি পেলাই দিয়ে। সাউজনী বাৰাণ্ডাতে বহি আছিল আৰু তেনে সময়তে এগৰাকী মগনীয়াই আহি তেওঁক সুধিলে, আইদেউ জাতিলাও এটা দিব নেকি? মোৰ নিজৰে খাবলৈ জাতিলাও নাই আৰু তোকনো ক'ত দিম? আইদেউ মিছা কথানো কেলে কয়? আপোনাৰ দেখোন ঢেঁকীশালত ঢেৰ জাতিলাও ওলমি আছে। জানো মই দেখা নাই, যদি তই দেখিছ নিয়েকৈ যা। বাৰু আইদেউ আহিছো দিয়ক। মগনীয়া তিৰোতাজনীয়ে ঢেঁকীশাললৈ বুলি জাতিলাওটো আনিবলৈ গ'লে, কিন্তু এইফালে তেজীমলাৰ মাহীয়েকে সন্দেহজনক দৃষ্টিৰে ভাবিলে, মই দেখোন জাতিলাও নোলোৱা নাছিলো। এয়া হয় কি কয়? ইয়াৰ পিছত মগনীয়াটোৱে ভয়তে জাতিলাওৱে মাত লগোৱা বুলি সাউদনীৰ ওচৰলৈ গ'ল। সাউদনী আইদেউ, সাউদনী আইদেউ, মাত দিবচোন। কি হ'ল এনেকৈ যে চিঞৰিছ? লাও নাপালি নেকি? আইদেউ গছত ডাল ভৰি লাও লাগি আছে, কিন্তু গছডালে দেখোন ইনাই বিনাই গীত গাই কান্দি আছে। কি গছে কান্দি আছে? তই পাগল হোৱা নাইতো? নাই আইদেউ, মই আপোনাক সঁচাই কৈছো, মই পাগল হোৱা নাই। মোক লাও নালাগে, মই যাওঁ। জাতিলাওৱে গীত গাই আছে। মই তাততো তেজীমলাকো পুতি থৈছিলো। এয়া তেজীমলাৰে কাণ্ড। এই কাটি মই বেলেগত পেলাব লাগিব। ইয়াৰ পিছত সাউদনীৰ খঙতে এখন চোকা দাঢ়ি সেই জাতিলাওৰ গছডাল কাটিবলৈ যায় আৰু কাটি আহি তাই ঘৰৰ পিছফালে পেলাই দিয়ে। তাৰে কেইদিনমান পিছত সেই ঠাইতে এডাল ডাঙৰ জৰাটেঙাৰ গাছ হয়। হে ভাইসকল, গৰুকেইটা এৰি দিছো, আনৰ বাৰীতহে যায় দেখোন। ঘাঁহ খাব লাগে। তাতেও মোৰ গাইজনীও দেখোন সিহঁতৰ কঠীয়া তলিতহে গ'ল। সেনেও গোটেই দিনটো ৰখি থাকিবলৈ লাগিব। ঐ চাওচোন, সাউদনীৰ ঘৰত দেখোন ঢেৰ জৰা টেঙা লাগি আছে। বলচোন গোটা চেৰেক আমি কেইটামান আনোগৈ। তাৰপিছত সিহঁতে সাউদনীৰ ঘৰৰ সেই জৰা গছজোপাৰ কাষলৈ যায়। সাউদনী আইদেউ, সাউদনী আইদেউ। কচোন গৰখীয়া ল'ৰা, কিয় বা আহিলে আজি আমাৰ ঘৰত? সাউদনী আইদেউ, মানে আপোনালোকৰ বাৰীত ঢেৰ জৰা টেঙা দেখিলো, দিব নেকি দুটামান? জৰা টেঙা ক'ত? ঘৰত থাকিলেখিনি, আমাৰ নাই নহয়। আইদেউ মিছা কথানো কেলে কয়? আমি দেখোন দেখিছো। ক'ব নোৱাৰো, যদি তহঁতে দেখিছো মই হ'লে গম নাপাওঁ। বাৰু সাউদনী আইদেউ, আহিছো তেনেহ'লে। সেই ল'ৰাকেইটাই হাতখন মেলোতেই তেজীমলাই ইনাই বিনাই গাবলৈ ধৰিলে।
ইয়াৰ পিছত সেই গৰখীয়া ল'ৰাকেইটাই এই জৰা গছডালত দেওভাত থকা বুলি ভয়তে সাউদনীৰ ঘৰত গৈ কথাবোৰ ভাঙি পাতি ক'লে। সাউদনী আই, বেগতে আহিবচোন। গৰখীয়া ল'ৰাহঁত কিয়নো আহিলি কচোন? আইদেউ, আমি জৰা ছিঙিবলৈ যাওঁতে ভূতে মাতিছে, আমাৰ বৰ ভয় লাগিছে, আমি যাওঁ দেই। কুলক্ষণীয়ে মানে এই জৰাজোপাটো বাহ লাগিছে, এই পুৰা নদীত পেলাই দিম। এতিয়া না কোনোবাই মোক সন্দেহ কৰিব, না কোনোবাই ভয় খাব। তেনেকৈ সাউদনীয়ে জাতিলাওৰ গাছডাল নদীত পেলাই দিয়ে। পেলাই দিয়াৰ কেইদিনমান পিছতে সেই নদীটোতে পদুম ফুল হৈ তেজীমলাই ফুলি থাকে আৰু দেউতাকে বেহাৰ পৰা আহি পায়। হে ৰাণাৱৰীয়া, সৌটো পদুম দেখিছানে? অনুগ্ৰহ কৰি তুমি সেইটো মোলৈ লৈ আনা, মই মোৰ ছোৱালী তেজালৈ লৈ নিম, তাই বহুত ভাল পাব। যোৱা আনাগৈ। বাৰু সদাগৰ দেউতা, মই আনোগৈ। সদাগৰৰ কথা শুনি তেওঁ পদুমটো আনিবলৈ যায় আৰু হাতখন মেলোতেই তেন্তে মই গৈছো। এয়া নিশ্চয় মোৰ আই তেজীমলাৰ মাত। মাহীমাকৰ স্বভাৱৰ কথা মই জানো। এটা বুদ্ধি ভাঙি মই তেজীমলা হয়নে নহয় প্ৰমাণ চাওঁ। তেনেদৰে সদাগৰে প্ৰমাণ চালে। এখন হাতত এটা তামোলৰ চুবা আৰু এখন হাতত এটা লাডু থলে। নমস্কাৰ মৰমৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক পলমকসকলেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিল। আহকচোন পৰৱৰ্তী কাহিনীটো চাওঁ তেজীমলাৰ। যদি তই মোৰ তেজা হ, তেনেহলে পদুমৰ পৰা শালিকিটি হৈ উৰি আহি এই তামোলৰ চুবাটি খাবি, আৰু যদি অইন বেলেগ হয় তেনেহলে এই কলা লাৰুটো খাবি। কথা মতেই কাম। হঠাতে পদুমৰ পৰা শালিকিটি হৈ তামোলৰ চুবাটি খাই সদাগৰৰ হাতত পৰে আৰু শালিকিটিৰ সৈতে সদাগৰে নিজে ঘৰলৈ মাহীমাকৰ ওচৰলৈ যায়। বঙহদেউ বেহাৰ পৰা আহি পালে? আহোঁতে আহি পালো। তেজীমা ক'ত? তেজীমলা? তাই নাই নহয়, তাই মোমায়েকৰ ঘৰত গৈছে। নহয়, তাই সখীয়েকৰ ঘৰত বিয়া খাই আহি পোৱা নাই। কথাটো সত্যনে? সত্যটো
আপোনাৰ কিবা সন্দেহ আছে নেকি বঙহৰদেউ? ভালে ভালে কোৱা, যদি সঁচাই সখীয়েকৰ ঘৰত নাই তেনেহ'লে তোমাৰ কি হ'ব? তুমি এবাৰ ভাবি চোৱা, মই এতিয়া সখীয়েকৰ ঘৰত বিচাৰি যাওঁ। সখীয়েকৰ ঘৰত নাই, মোবাইকৰ ঘৰত গৈছে, মোবাইকৰ। তুমিয়ে দেখোন কৈছিলা তেজাই বোলে সখীয়েকৰ ঘৰত গৈছে, আকৌ এতিয়া ক'লা মোমায়েকৰ ঘৰত গৈছে। তোমাৰ কথাত কিন্তু গৰ্বৰ আছে, সঁচা কথা কোৱা। যদি তোমাৰ কথা মিছা বুলি প্ৰমাণিত হয় তেতিয়াহ'লে গম পাবা মোৰ শাস্তি কিমান ভয়ানক। বঙহৰদেউ, তেজাৰ কথা মই সঁচাই নাজানো। তেজা দেখোন সখীয়েকৰ বিয়াৰ পৰা আহি পোৱা নাই, জানো ক'ত বা গ'ল। হয় নেকি? যদি তুমি ডালে ডালে তেনেহ'লে মই পাতে পাতে। জানক জানক, শালিকিটি লৈ আহ। দেউতা চোৱা, এইটো শালিকি লওঁ। চাওঁ দেই, এতিয়াই প্ৰমাণ হৈ যাব তেজীমলা কি হৈছে। আচলতে তেজীমলাৰ লগত মই নাথাকোঁতে কেনেকুৱা কাহিনী হৈছে এতিয়াই প্ৰমাণ ওলাব। ইয়াৰ পিছত সদাগৰে গামোচা এখনেৰে শালিকাটোৰ মুখত দিয়ে আৰু তাৰ পিছত সেই শালিকাটোৱে তেজীমলাৰ ৰূপ ধৰেহি। তেজা তেজা মা। পিতাই, পিতাই। তেজা আই, মোৰ বুকুৰ মাজত এবাৰ হাই তেজা, তোক মাহীমাৰই এনেকুৱা অৱস্থা কৰিছিল ন? হয় পিতা, হয়। যাদৱ, এই মাহীমাকক শুলত দিয়াৰ ব্যৱস্থা কৰ। নাই নাই, মই আপোনাক কাবুল কৰিছো, মোক এনেকুৱা অন্তত নকৰিব। দৰকাৰ হ'লে মই এই ঘৰখনৰ পৰাই ওলাই গুচি যাম। মোক এনেকুৱা নকৰিব বঙহৰেও। যদি তেনেকুৱাই হয় তেনেহ'লে মোৰ চকুৰ আগৰ পৰা থৈ এতিয়াই যা শাখিনী। তোক চাবলৈ মোৰ একেবাৰে ইচ্ছা নাই। এইখন ঘৰৰ পৰাই ওলাই গুচি যা তই। তেজীমলা মা। পিতা। ইয়াৰ পিছত সদাগৰ আৰু তেজীমলাই সুখৰে দিনবোৰ কটাবলৈ ধৰিলে। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিন। ধন্যবাদ। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব।